অসমত নিৰ্বাচনৰ কুচকাৱাজ চলাইছে RPI দলে। গোৱালপাৰা প্ৰেছ ক্লাবত RPI দলৰ সংবাদমেল সম্বোধন কৰে। ৪৫ নং বাগবৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বিশিষ্ট সমাজকৰ্মী RPI দলৰ অসম ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি ৰেজাউল কৰিম ডাঙৰীয়াই অসম ৰাজ্যিক সংখ্যালঘু কোষৰ আজি সংগঠিত আয়োজন আমি অসমত প্ৰায় 15 পৰা 20খন চিটত আমি প্ৰাৰ্থী দিব পাৰোঁ। ইতিমধ্যে আমাৰ হাইকমাণ্ডৰ লগত আলোচনা হৈছে। আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি তথা ভাৰত চৰকাৰৰ সামাজিক ন্যায় মন্ত্ৰী মাননীয় শ্ৰীযুত ৰামদাস আঠাৱালে ছাৰৰ লগত ইতিমধ্যে আমাৰ যোৱা 8 তাৰিখত আমাৰ দিল্লীত এখন মিটিং হৈছে আৰু ইতিমধ্যে আজি আমি ডিছকাশ্যন কৰিলোঁ আমাৰ নৰ্থ ইষ্ট অবজাৰ্ভাৰ মিষ্টাৰ বিনোদ মুখাৰ্জী আৰু অসম ৰাজ্যিক কমিটিৰ সভাপতি শ্ৰী হিতেশ জৌহৰীৰ লগত তেখেতৰ লগত আমি যিখিনি প্ৰস্তুতি লৈছোঁ ইতিমধ্যে আমাৰ সন্মুখত বিধানসভা নিৰ্বাচন আৰু আমি বিশেষকৈ লয়াৰ আছামত মাইনৰিটি এৰিয়াত বিশেষকৈ আমি আমাৰ দায়িত্ব দিব পৰা যিহেতু আমাৰ দলে বা মই এজ এ ৰাজ্যিক সভাপতি হিচাপে মাইনৰিটি অঞ্চলত যথেষ্ট উন্নয়নমূলক কাম কৰিবলৈ সক্ষম হৈছোঁ আৰু আগন্তুক আমাৰ দলৰ ফালৰ পৰা যিহেতু এটা ভূমিকা লৈছে আমি মাইনৰিটি অঞ্চলত যিখিনি ডেভেলপমেণ্টৰ কাম কৰিছোঁ আজি বিশেষকৈ যদি আমি ক'বলৈ যাওঁ আমাৰ বাগবৰ সমষ্টি আৰু বাগবৰ সমষ্টিৰ লগতে গোৱালপাৰা পূব সমষ্টি আৰু এই দুটা সমষ্টিত বিশেষকৈ আমাৰ ডেভেলপমেণ্টৰ কাম চলি আছে। বাগবৰ সমষ্টিৰ বিগত সময়ত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে সাহেবৰ জৰিয়তে আমাৰ বাগবৰত বৰপেটা বাগবৰত ডাবল লাইন ৰাস্তা 96 crore ইতিমধ্যে মঞ্জুৰি হৈ ৰাস্তাৰ কাম ইতিমধ্যে আদায় কৰা শেষ হ'ল আৰু বাগবৰ দেখোন মডেল ডিগ্ৰী কলেজ দিছোঁ আমি 12 কোটি টকা ব্যয়েৰে ইতিমধ্যে কনষ্ট্ৰাকশ্যন চলি আছে। চৰ অঞ্চলত এখন 108 বোৰ্ড এম্বুলেন্স, চৰ অঞ্চলত এখন 108 গাড়ী, তাৰপিছত চৰ অঞ্চলত চ'লাৰ লাইট আৰু দিব্যাংগ স্কুল ডক্টৰ বি.আৰ. আম্বেদকাৰ মেমৰিয়েল স্কুল মন্দিয়াতে স্থাপন হ'ব। তাৰপিছত আমি বাগমাৰা টু চিমলিতলা এখন 117 কোটি টকা RCC দলঙৰ কাৰণে অনুমোদন কৰিছোঁ। আজি আমি আৰু বহুতো উন্নয়নমূলক কাম আমি কৰিবলৈ বাগবৰ সমষ্টিত সক্ষম হৈছোঁ আৰু লগতে গোৱালপাৰা পূব সমষ্টিত বা গোৱালপাৰাত আমি ইতিমধ্যে ডেভেলপমেণ্টৰ কাম প্ৰচেছ চলি আছে। আপোনালোকে জানে এই লয়াৰ আছামৰ গোৱালপাৰা বঙাইগাঁও তাৰপিছত আপোনাৰ মানকাছৰ ধুবুৰী এই অঞ্চলত আজিলৈকে কোনো বিশ্ববিদ্যালয় মঞ্জুৰি হোৱা নাই। আমি ফাউণ্ডেশ্যনৰ জৰিয়তে আমি কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে সাহেবক এখন আবেদন জনাইছিলোঁ আৰু নেশ্যনেল টেকনিকেল ইউনিভাৰ্চিটি গোৱালপাৰাত স্থাপন হ'ব। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ৰেভিনিউ বিভাগৰ জৰিয়তে 1 বিঘা মাটি এলটমেণ্ট ছেটেলমেণ্ট দিয়াৰ পথত। গতিকে আমি আশাবাদী যে ইলেকশ্যনৰ পিছতে আমাৰ ইউনিভাৰ্চিটিৰ কাম আৰম্ভ হ'ব। তাৰপিছত আমাৰ দলে যিহেতু ইলেকশ্যনত প্ৰচাৰৰ কাৰণে আহিব, আমাৰ ইলেকশ্যনৰ প্ৰচাৰৰ কাৰণে আমাৰ দলত কেইজনমান ষ্টাৰ কেম্পেইনাৰ আছে, বলিউড এক্টৰ্ছ আছে, তেখেতসকলেও মানে কেম্পেইন কৰিবলৈ আহিব। গতিকে আমি আগন্তুক বিধানসভা নিৰ্বাচনত যিহেতু আপোনালোকে জানে বা ৰাইজেও অৱগত যে কংগ্ৰেছ আৰু UDF-এ আমাৰ বিশেষকৈ সংখ্যালঘুক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। তেওঁলোকে কংগ্ৰেছে বেছি সময় চৰকাৰত থকাৰ পিছতো মাইনৰিটি বা নিষ্পেষিত অঞ্চলত বা দৰিদ্ৰ অঞ্চলত ৰাইজৰ কাৰণে কোনো ধৰণৰ উন্নয়নমূলক কাম কৰিবলৈ সক্ষম হোৱা নাই। বিগত 70 বছৰ পাৰ হৈ গ'ল, আমাৰ তেনেকুৱা কোনো উন্নয়নমূলক কাম হোৱা নাই। গতিকে কংগ্ৰেছ আৰু UDF-এ আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। এইবাৰ ৰাইজে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু UDF-ক উৎখাত কৰিব বুলি ৰাইজৰ মাজত এটা চৰ্চা চলি আছে। আৰু যিহেতু আমি NDA BJP-ৰ লগত এলায়েন্সত আছোঁ আৰু বিৰোধী দলসমূহে কৈ আছে যে BJP-ৰ কোনো কাম হোৱা নাই তেনেকুৱা, কিন্তু আজি এই BJP চৰকাৰৰ কাৰ্যকালতো কিন্তু এইখিনি উন্নয়নমূলক কাম কৰিবলৈ আমি সক্ষম হৈছোঁ। বিশেষকৈ বাগবৰত যিখিনি কাম হৈছে তেনেকুৱা অঞ্চলত যিহেতু একেবাৰে বেকৱাৰ্ড অঞ্চল আৰু এই বেকৱাৰ্ড অঞ্চলত যদি ইমানখিনি কাম কৰিবলৈ আমি RPI আঠাৱালে দলে সক্ষম হৈছোঁ, তেনেহ'লে যদি আমি এইবাৰ চৰকাৰত আকৌ এলায়েন্সত চৰকাৰত আমাৰ দল যদি আহে তেনেহ'লে ইয়াতকৈ বেছি কাম কৰিবলৈ আমি সক্ষম হ'ম। গতিকে মই আশাবাদী আমাৰ এইবাৰ ৰাইজে আমাক সঁহাৰি আগবঢ়াইছে আৰু আগন্তুক বিধানসভা নিৰ্বাচনত কমেও আমাৰ 10খনমান আসন জয়ী হোৱাৰ এটা সম্ভাৱনা লৈ আমাৰ দলে ইতিমধ্যে প্ৰস্তুতি চলাইছে। এতিয়ালৈকে আপোনালোকে কিমানখন আসনত প্ৰাৰ্থী দিব বুলি ভাবিছে? ইতিমধ্যে আমাৰ হাইকমাণ্ডৰ লগত আলোচনা হৈছে। ইতিমধ্যে 15 পৰা 20খন আসনত আমাৰ প্ৰাৰ্থী দিব পৰা। যেহেতু আপোনালোকৰ চেণ্ট্ৰেলত হেৰি আছে, আপোনাৰ এলায়েন্স আছে, গতিকে অসমত য'ত আপোনাৰ BJP-য়ে প্ৰাৰ্থীটো দিব তাতে আপোনালোকৰ প্ৰাৰ্থীটো থাকিব।
এতিয়া বিজেপি য'ত প্ৰাৰ্থী দিব আৰু কিছুমান এলেকাত ধৰক বিজেপি প্ৰাৰ্থী নিদিয়ে, আমাৰ প্ৰাৰ্থী থাকিব, আৰু কিছুমান এলেকাত বিজেপি প্ৰাৰ্থী দিব, তাৰ লগতে আমাৰ প্ৰাৰ্থী থাকিব। যিহেতু আমাৰ অসমত এলায়েন্স এতিয়ালৈকে হোৱা নাই, এলায়েন্সৰ কথা চলিছিল, এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই, যাৰ কাৰণে আমি আমাৰ দলৰ ফালৰ পৰা প্ৰাৰ্থী দিব। গোৱালপাৰা পৌৰসমিতিত যিহেতু আমি দেখা পালোঁ যে কংগ্ৰেছৰ এজন নেতা আপোনালোকৰ দলত যোগদান কৰিছে, এই ক্ষেত্ৰত আপোনালোকসকলে কিমানখিনি মানে আমাৰ গোৱালপাৰাত যিহেতু আজি মুজিবুৰ ৰহমান তেখেতে আমাৰ জিলা কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী আছিল, তেখেতে আমাৰ দলত আজি যোগদান কৰিছে আৰু তেখেতেও প্ৰাৰ্থী ইতিমধ্যে দাবীদাৰ মানে পূব সমষ্টিৰ পৰা। তাৰপিছত আৰু 2-4জন প্ৰাৰ্থী হিচাপে আবেদন জনাইছে, তেখেতে আমাৰ মণ্ডল চাপ তেখেতেও আবেদন জনাইছে। গতিকে আমি আশাবাদী যে আমাৰ দলৰ যিহেতু সাংগঠনিক মজবুত হৈ আছে আৰু দলে যাক সিদ্ধান্ত লৈ টিকেট দিব, তেখেতৰ হৈ আমাৰ দলৰ বাকী কৰ্মসকলে কাম কৰি যাব। যিহেতু বাগবৰ সমষ্টিত ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া জৰিয়তে মই যিখিনি কাম কৰিবলৈ সক্ষম হৈছোঁ, এইবাৰ ৰাইজে যিহেতু বুজি আছে, সচেতন মহলে চৰ্চা কৰি আছে যে এজন বিধায়ক নোহোৱাকৈ যদি ইমানখিনি কাম সমষ্টি উন্নয়নৰ স্বাৰ্থত কৰিবলৈ সক্ষম হৈছে, তেন্তে বিধায়ক আহিলে বিধায়ক যদি ৰাইজে যদি জয়ী কৰায়, তেন্তে ইয়াতকৈ বহুগুণে কাম বেছি কৰিবলৈ সক্ষম হ'ম। এই কথাখিনি ইতিমধ্যে চেয়াৰমেন আলী আহমেদে অৱগত হৈছে আৰু যাৰ কাৰণে তেওঁ ছ'চিয়েল মিডিয়াত মোক বিভিন্ন ধৰণৰ মন্তব্য মানে কৰিছিল আৰু তাৰ স্বাৰ্থত আমি যিহেতু তেওঁ অন্যায়ভাৱে কিছু অসাংবিধানিক কথা কৈছিল, তাৰ পৰিপ্ৰেক্ষিতত আমি আলুপতি থানাত এখন এজাহাৰ দিছিলোঁ আৰু সেই এজাহাৰৰ ভিত্তিত আজিলৈকে বিধায়ক চেয়াৰমেন আলীয়ে কোনো ধৰণৰ উত্তৰ দিব পৰা নাই। গতিকে তেওঁৰ দুৰ্বলতাটো তেওঁ নিজে প্ৰকাশ কৰিছে। আজি সমষ্টিত বিভিন্ন ঠাইত আপোনাৰ আধাৰশিলা অনুষ্ঠান কৰিবলৈ কৈছে, তাত বাধা পাইছে, ৰাইজৰ পৰা বিভিন্ন ধৰণৰ মাৰপিট আন্দোলন এনেকুৱা হৈ আছে। গতিকে মই ভাবোঁ আৰু ৰাইজে যেনেকুৱা মানে মোক আমাৰ দলক যিহেতু আঁকোৱালি লৈ আছে, তেন্তে এনে ক্ষেত্ৰত মই ভাবোঁ যে বাগবৰ সমষ্টিত যদি ৰাইজে এইবাৰ বিবেচনা কৰে মোৰ কৰ্মদক্ষতাৰ ওপৰত, তেন্তে মই জয়ী হোৱাটো একেবাৰে 100% নিশ্চিত।